তোমাকে বিচাৰো মৰিয়নিৰ কৃষ্টিৰ ভঁৰালত আৰু এটি নতুন সংযোজন পথাৰত এটি নতুন গীতৰ সৃষ্টিৰে কণ্ঠশিল্পী তপন চক্ৰৱৰ্তীৰ তোমাকে বিচাৰো শীৰ্ষক গীতটি 18 ডিচেম্বৰ সন্ধিয়া উন্মোচন কৰা হয়। গীতটিৰ উন্মোচন উপলক্ষে মৰিয়নিৰ NI বিল্ডিঙত অসমৰ এগৰাকী যশস্বী গায়ক নৱাজ মুস্তাফা আহমেদে আধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটি উন্মোচন কৰে নাট্যকাৰ ৰঞ্জিত গোহাঁই বৰুৱাই। আহিব ধৰা গীতবিলাকো সুন্দৰ হওক তাৰ কামনা কৰি আজি এই শুভ মুহূৰ্তত নেকি বিষ্ণম ৰচিত আৰু তপন চক্ৰৱৰ্তীৰ কণ্ঠৰে নিগৰিত হোৱা তোমাকে বিচাৰো গীতটিৰ মুকলি কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ। গীতটিৰ উন্মোচন উপলক্ষে আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত তোমাকে বিচাৰো গীতটিৰ গীতিকাৰ কবি নেকি বিছলাম, মৰিয়নিৰ জ্যেষ্ঠ শিল্পী তৰুণ শইকীয়া, শিক্ষাবিদ ৰাজীৱ বৰুৱা, ক্ষীৰোদ ডেকা, সমাজকৰ্মী ধৰ্মেন্দ্ৰ চেতিয়া, অজিত বৰা সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানতে গীতটোৰ সুৰকাৰ পাপু বৰুৱা আৰু মনদীপ মাজুলীক বিশেষভাৱে সম্বৰ্ধনা জনায়। উদ্বোধক ৰঞ্জিত গোহাঁই বৰুৱা, শিল্পী তৰুণ শইকীয়া আৰু শিক্ষাবিদ ৰাজীৱ বৰুৱাই আগবঢ়োৱা চমু ভাষণৰ লগতে কণ্ঠশিল্পী তপন চক্ৰৱৰ্তীৰ মাতৃ ৰঞ্জুমণি চক্ৰৱৰ্তীয়ে আশীষ প্ৰদান কৰে। গীতটি উন্মোচনৰ পিছতে এক চমু সংগীতা অনুষ্ঠানত উদীয়মান শিল্পী প্ৰিয়ংকা হাজৰিকা, অনন্যা শইকীয়া, গায়ক মনদীপ মাজুলী আৰু নৱাজ মুস্তাফা আহমেদে গীত পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।